তো বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম आपका जीना हराम कर दूंगा। तो चलिए शुरू करते हैं। তো বন্ধুসকল আজি আমি কথা পাতিম ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডিঙত থকা কিছুমান নিব্বানিব্বিৰ বিষয়ে যি নেকি মটিভেশ্যনেল স্পিকাৰৰ নামত দি আছে মাথো আমাক গু ये बड़ी अच्छी बात कही आप। मालूम है तेरे बाप को मत सिखा चल। তো বন্ধুসকল দেৰি কিহৰ বলক আজি মেইন ভিডিঅ'লৈ আগবাঢ়ো কোনে খালে চেনি আৰু কোনে গুড় খালে পিঠাগুড়ি ভীমকল খাই অলপ জোৰ পালে খোৱা বোৱা পিছত হ'ব চোৱা অলপ মূৰ रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का নাজানো অধিকাৰ আছে নে নাই নাজানো অধিকাৰ আছে নে নাই কিন্তু তোমাৰ কথা ভাবি এতিয়াও ভাল লাগে कभी यादों में आऊं, कभी अरे कहना क्या चाहते हो? নাজানো তোৰ কেলা অধিকাৰ আছে নে নাই বাল কিন্তু তুই যে এটা মহামক্কেল সেইটো ভালদৰে জানো আৰু কেলা তুই কাৰ ফালে চাই কৈ আছাবে চায়াৰিটোত লজিক কোড मतलब लॉजिक की मां समझ रहे हो आप समझ रहे हो चल बोजड़ी के নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয় तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम আবে কেলা মক্কেল নেকি বে ফাক বাঞ্চত কি ক'লে নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় এনেকৈ হ'লে কেনেকৈ হ'ব ৰে ভাই এইখিনিতে এটা চায়াৰী হৈ লওক নে কি কয় বন্ধুসকল ফুটবল খেলিব মন গ'লে ভৰিৰে খেলিব হাতেৰে নহয় মজা আয়া তুমি জানানে ছাতি আৰু মোৰ সম্পৰ্কটো কি মানুহে তেতিয়াহে আমাক ব্যৱহাৰ কৰে যেতিয়া প্ৰয়োজন হয় মোৰ খং অভিমান তুমি ঠিক তেনেকৈ যিটো বয়সত ভালদৰে পঢ়া শুনা কৰিব বাদ দি ইনষ্টাগ্ৰামৰ ৰিলছ ফালি থাকিলেতো ভাই তক এনেদৰে এনেকৈ ছাতিৰ দৰে ব্যৱহাৰ কৰিবই ন चल बोजड़ी के তো ফ্ৰেণ্ড এটা কথা কোৱা যদি তোমাৰ প্ৰথম ভাল পোৱা সঁচা আছিল ছেকেণ্ড ভাল পোৱা লগত কিয় আৰু যদি ছেকেণ্ড ভাল পোৱাই সঁচা তেনেহ'লে প্ৰথমটো মনত পৰে কিয় আৰে ভাই প্ৰথমতেতো অসমীয়া ভাষাটো ভালদৰে ক'বলৈ শিকা ইয়াত কি ভাল পোৱাৰ কথা ক'বলৈ আহিছা ভিডিঅ'টো শ্ল' মোচন কৰি চোৱাৰ পিছত গম পালোঁ যে ভাই আচলতে ভাল পোৱাৰহে কথা কৈ আছে आहा बहुत चंगा ना मैं ভিডিঅ'টো চোৱাৰ পাছত শেষত এটাই কথা ক'ম তুমি মোৰ লেউৰাটো খা। তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বৰ ধুনীয়া লাগে